Hey dosto, welcome to my YouTube channel Dikshit Blog. আজি মই আপোনালোকক ভাওনা দেখুৱাম আৰু আশা কৰোঁ আপোনালোক ভালে আছে মোৰো ভাল বলক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভাওনাখনৰ নাম নিহিংহ মুৰাৰী আৰু আপোনালোকে চাব যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বলক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আমি গৈ আছোঁ এতিয়া দেখি আছে আপোনালোকে পাইছোঁহি আৰু এতিয়া আৰু বহুত মানুহ হৈছে আৰু ইয়াত নাম গান চলি আছে আৰু আমি ইয়াতে চাম আপোনালোকক দেখুৱাম আৰু এয়া দেখিছে আপোনালোকে বহুত মানুহ বহি আছে আৰু এয়া দেখিছে এয়া মই অকণমান আগলৈ গৈ পিনে দেখুৱাই দিছোঁ অকণমান আগৰ পৰা দেখুৱাইছোঁ আপোনালোকক এয়া চব ঠিক কৰি আছে দেখিছে আপোনালোকে আপোনালোকে দেখিছে বায়নৰ গায়ন যোনে ভাওনাখন চলাই নিব তেওঁলোকক আদৰা হৈছে এয়া দেখিছে আপোনালোকে মই আপোনালোকক দেখুৱাইছোঁ এয়া আৰু আপোনালোকে চাব ভিডিঅ'টো এয়া দেখিছে আপোনালোকে আহিছে গায়ন বায়ন এয়া খুব ধুনীয়া এই ভাওনাখন আৰু এই ভাওনাখন আমাৰ অসমৰ প্ৰথম স্থান পোৱা অসমৰ ভিতৰত প্ৰথম স্থান পোৱা ভাওনা এখন আপোনালোকে চাবলৈ পাইছে এয়া দেখিছে আপোনালোকে এয়া দেখিছে আপোনালোকে খুব সুন্দৰকৈ তেওঁলোকে প্ৰদৰ্শন দেখুৱাইছে আৰু বহুত মানুহ হৈছে 1000 মানেই হ'ব আৰু ৰাতি 11টা বজাৰ আগত শেষ কৰিব লাগিব তাৰ বাবে এয়া আমাৰ সূত্ৰ দেখিছে আপোনালোকে সূত্ৰও বৰ ধুনীয়াকৈ অংকী ভংগী দেখুৱাইছে আপোনালোকে দেখিছে এয়া খুব ধুনীয়া মই ভাওনা চাই খুবেই ভাল পাওঁ আপোনালোকক দেখুৱাইছোঁ আৰু ভাওনা এইফালে আমাৰ খুব কম হয় আমাৰ এইফালে সেইকাৰণে মানে মই আপোনালোকক দেখুৱাব নোৱাৰিছোঁ এয়া দেখিছে আপোনালোকে এয়া দেখি আছে এয়া আমাৰ এতিয়া আৰম্ভ হ'বলৈ লৈছে আমাৰ কৃষ্ণ ওলাইছে কৃষ্ণ আৰু তেওঁৰ মানে পত্নী আমাৰ ৰাধা দেখিছে আপোনালোকে এয়া তেওঁলোকক ধুনীয়াকৈ আদৰা হৈছে গামোচা চামোচা লৈ এয়া মই জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক এয়া দেখিছে গামোচা চামোচা লৈ আদৰিছে বহুত মানুহ হৈছে আৰু খুব ধুনীয়া লাগিছে কৃষ্ণ আৰু ৰাধাক এয়া দেখিছে আপোনালোকে এইয়া দেখিছে আপোনালোকে আগবাঢ়ি আহিছে এতিয়া প্ৰৱেশ কৰিব ময়ো আগতে ভাওনা কৰিছিলোঁ আৰু ভাওনাখনৰ মই ভিডিঅ' দিব নোৱাৰিলোঁ মই তেতিয়া এই চেনেল মানে দীক্ষিত ব্লগ খোলাই নাছিলোঁ তেতিয়া মই আপোনালোকক দিব পাৰিলোহেঁতেন তেতিয়া মই নাজানিছিলোঁ এয়া দেখিছে আপোনালোকে নাৰদ ওলাইছে নাৰদে খুব ধুনীয়া প্ৰদৰ্শন দেখুৱাইছে মোৰ খুব বেছি ভাল লাগে নাৰদক আৰু নাৰদৰ গানবিলাক খুব ভাল লাগে মোৰ আৰু নাৰদে খুব ধুনীয়া দেখুৱাইছে আপোনালোকে চাওক মই প্ৰথমতে চাইছোঁ এখন ভাওনা এয়া শকত মানুহ কোন আহিছে জানো মই গমেই পোৱা নাই আৰু এয়া ভিডিঅ'টো এতিয়া সমাপ্ত হ'ল আৰু ভাওনাখন মই গোটেইখন দেখুৱাব নোৱাৰিলোঁ আৰু আধা দেখুৱালোঁ আৰু আপোনালোকে দুখ নধৰিব আৰু মোৰ এই
চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু মোৰ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।